নমস্কাৰ বন্ধু বান্ধৱীসকল, মই যে আহিছোঁ কলীয়া গোঁসাই মন্দিৰত। এইফালে মন্দিৰৰ মেইন গেটখন আহিয়ে পালোঁ। যিহেতুকে আজি মাঘৰ 1 তাৰিখ হয়, তো মন্দিৰে আহিলোঁ। এইফালে আজি ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰা নহ'লে মন্দিৰৰ পৰাই ষ্টাৰ্ট কৰি দিলোঁ। আজি ভিডিঅ'টো অলপমান বেলেগ ধৰণে বনাইছোঁ, আপোনালোকে নিশ্চয় চালে গম। মন্দিৰৰ মেইন গেটখনৰ পৰা অলপমান দূৰ খোজকাঢ়িব লাগে। এয়া আমি মন্দিৰৰ ওচৰত আহি পালোঁ। তো তাত দোকান আছিলে, আমি গোটেইকেইজনীয়ে চাকি ল'লোঁ। বাহঁতেও ল'লে আৰু ময়ো ল'লোঁ। এইফালে চাকি লোৱাৰ পিছত আমাৰ পইচাৰ হিচাপ কৰি আহিছিলোঁ, মানে সিহঁতেও ল'লে আৰু ময়ো ল'লোঁ। অলপমান খেলি মেলি লাগিলে, এইফালে বাও কৰিছিলে কিবা আৰু ময়ো কৰিছিলোঁ। দোকানীজনে একেবাৰে খেলি মেলিয়ে লগাই দিছে, তো সেইকাৰণে আমাৰো লাগিলে খেলি মেলি। আৰু আপোনালোকক মানুহ দেখাই দিম চাবচোন, এনেকুৱা মানুহ হৈছে। আমাৰ যোৱাত অলপমান পলমেই হ'ল, তো তথাপিও আৰু মানুহৰ ভিৰ কমাই নাই। এইফালে চাওকচোন, মই চাকি লৈ পিনে ইয়াৰ ভিৰৰ মাজত সোমাই গ'লোঁ। পিছপিনে চাওকচোন, আৰু পিছপিনে যিমানবিলাক মানুহ আছে আগফালেও সিমানবিলাকে মানুহ আছে। মানুহৰ ভিৰ চাওকচোন, মন্দিৰৰ ভিতৰত বহুত মানুহ আছে আৰু এয়া বাহিৰতো বহুত মানুহ ৰখি আছে। আধামান সোমাব দিয়ে আৰু ৰখি দিয়ে, তো বহুত টাইম ৰখি আছিলোঁ আমি তাতেই। সেৱা কৰোঁতে বহুত টাইম গুচি গ'ল। তো আধামান মানুহ সোমাই দিয়াৰ পিছত আৰু বন্ধ কৰি দিয়ে, যাবলৈ নিদিয়ে। সেইকাৰণে ৰখিব লগা হৈছে আমাৰো বহুত। আৰু এনেকুৱা ঠেলা হেঁচা, আপোনালোকে যদি আহি পাইছে নিশ্চয় গমেই পাইছে, আৰু যদি আহি পোৱা নাই আপোনালোকে এবাৰ আহি চাব কলীয়া গোঁসাই মন্দিৰত। বহুত ভাল লাগে, মই যোৱাবাৰ গৈছিলোঁ, তো সেইকাৰণে যোৱাবাৰ যাই পিনে ভাল লগা কাৰণে সেইকাৰণে এইবাৰো গ'লোঁ। তো আপোনালোকে এবাৰ আহি চাব, যিমান হেঁচা ঠেলা হ'লেও বহুত ভাল লাগে। তো এইফালে বাৰ চাকি পৰিয়ে গৈছিল। মন্দিৰৰ ভিতৰত মানুহ চাওকচোন, মন্দিৰৰ ভিতৰত যিমানবোৰ মানুহ আছে বাহিৰতো সিমানবোৰ মানুহ ৰখিয়ে আছে। আমি কিবাকৈ সোমাব পালোঁ আৰু এইফালে ভিৰৰ মাজত বাৰ গোটেই চাকিকেইখন পৰি গ'ল। সেইকাৰণে বাই লগৰ কেইজনীক ফোন কৰি পিনে, পিছত আছিলে সিহঁতক চাকি আনিবলৈ কৈছিলে। এইফালে চাওকচোন, মন্দিৰৰ ভিতৰত বাপৰে মানুহৰ ভিৰে নধৰা হৈ গৈছে। ৰ'ব আপোনালোকক মই ধুনীয়াকৈ মানুহবোৰ দেখাই আছোঁ, মানে মই ওপৰত আহিছিলোঁ। তো চাৰিওপিনে মানুহে চাওকচোন, আপোনালোকক দেখাই আছোঁ। আৰু ইয়াতে মেলাও চলি আছে, তো সেইকাৰণে মানুহ হৈছে। সেইকাৰণে বুলি নহয়, এনেও মন্দিৰত মাঘৰ 1 তাৰিখে ইয়াত বহুত মানুহ হয়ে। তো এইফালে মেলাও চলি আছে, যিহেতুকে মানুহবোৰে মন্দিৰ অহা চলেৰে মেলাও চালে। আৰু মন্দিৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ দোকানত চেণ্ডেল পিন্ধিবলৈ। আমি যোনখন দোকানত চাকি কিনিছিলোঁ তাত চেণ্ডেলবোৰ থৈ গৈছিলোঁ। তো চেণ্ডেলবোৰ পিন্ধি পিনে আমি গোটেইকেইজনী, যিহেতুকে মেলা চলি আছে, ভাবিলোঁ অলপমান চাওঁৱে। তো এইফালে দোকানবোৰো বহুত আহিছে, কাপোৰৰ দোকানো আহিছে আৰু ফাষ্টফুডৰ দোকানো আহিছে। আমি বেছি টাইম চোৱা নাই আৰু অলপমান টাইম চাই পিনে ঘৰলৈ গুচি আহিলোঁ, যিহেতু বহুত দেৰি হৈছে। ৰ'ব, আপোনালোকক এটা কথা কোৱাই নাই নহয়, মোৰ লগৰ ছোৱালীজনীৰ ভিৰৰ মাজত আঙুলিটো হেৰাই থাকিলে, বহুত বেয়া লাগিছে। এতিয়া আমি ঘৰলৈ যাব আহিছোঁ, মানুহৰ ভিৰ একেবাৰে ওলাবই পৰা নাই। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে, খুব বেছি চিম্পুল শ্বৰ্ট আপোনালোকলৈ বনাই দিলোঁ। আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নহ'ল, আৰু যিখিনি পাৰিছোঁ সেইখিনি দেখাইছোঁ আপোনালোকক। আপোনালোকৰ যদি এই মন্দিৰটোত আহি পোৱা নাই, এবাৰ হ'লেও আহি চাব। মোৰ খুব বেছি ভাল লাগিলে, যোৱা বছৰ অহাৰ কাৰণে এইবাৰো আহিলোঁ ভাল লগা কাৰণে। আপোনালোকেও আহি পোৱা নাই যদি এবাৰ হ'লেও আহি চাবহে। তেন্তে আজিলৈ এৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব, যদি ভাল লাগিলে লাইক কৰি দিব, আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আপুনি যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ফটোকেইটা শেষত আপোনালোকলৈ লগাই দিলোঁ, কেনেকুৱা হৈছে জনাবচোন। পুনৰ উভতি আহিম আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।